মোৰ ল'ৰাৰ হয়। মোৰ ল'ৰাটোৱে ডেইলি কাম কৰি পেলাই মজুৰি কৰি বালি উঠাই আনি মোৰ ঘৰটো বনাইছে। কিন্তু এনেকুৱা মজবুৰি কৰিছে, ৰাতি 2টা বজাত যা সকলো ৰাইজে দেখিছে আৰু ঘৰখন বনাইছে। খুব দুখৰ বিষয়। মোৰ ল'ৰা কেনেকুৱা বনাইছে, অৰ্ধেক টকা সি খায় আৰু অৰ্ধেক টকা মানুহক দি ঘৰখন বনাইছে। বালি উঠাই বেছি মোৱালত বেচিছে, মোৱালত বেছি বালিটো আনি ঘৰখন মোৰ ল'ৰাই বনাইছে। কিন্তু এটা ৰাতি থাকিবলৈ পৰা নাই। এটা ৰাতি যদি থাকিবলৈ পাৰিলে হয় আমাৰ দুখটো মিটিলে হয়। এতিয়া মই নিজে ভাবিছোঁ মই অবৈধ মাটিত বনাইছোঁ, এইটো কাৰণে মই নিজে ভাঙিব দিছোঁ। মোৰ কোনো আপত্তি নাই, ভাঙি লওক। কিন্তু আমি এই দেশৰ নাগৰিক, আমি এইটো দেশৰ বাসিন্দা। মোৰ দাদা, মোৰ দাদাৰ বাপ এইখন জাগাতে আছে। মোৰো 65 বছৰ হৈ গ'ল। কিন্তু আমি মাটিলেণ্ড মানুহ, আমালোকৰ মাটি নাই। কিন্তু আমি হিমন্ত ছাৰৰ কাছে বিলম্বভাৱে অনুৰোধ কৰিছোঁ। আমি যিকেইটা 1200 1250 মানুহ বহি আছোঁ, আমি আধা বিঘা মাটি লৈ বহি আছোঁ। আমালোকৰ মাটি নাই। যদি আপুনি তদন্ত কৰি চায়, আমালোকৰ মাটি দেখে ফাট্টাৰ থাকে, তে আমাক লাগিলে ফাঁচি দিব। কিন্তু আমি মাটিলেণ্ড মানুহ, মোৰ মাটি নাই। আমালোকক যেনেকৈ থাকিবলৈ বাচ্চান লৈ থাকিবলৈ অকণমান সহায় কৰে। আমি বিলম্বভাৱে অনুৰোধ কৰিছোঁ আমাৰ হিমন্ত ছাৰৰ কাছে, আমাৰ সকলো ৰাইজৰ কাছে। আমাৰ পিনে যেতিয়া দৃষ্টি নধৰে, চকুটো ৰাখে। এই ঘৰখন বনোৱাৰ কিমান দিন হৈছে আপোনাৰ? এইখন ঘৰ বনোৱা একমাত্ৰ 6 মাহ হৈছে। ঘৰখন বনোৱা আমি ঘৰত আহিবলৈ এদিনো থাকিবলৈ পৰা নাই। এই জেগাখনৰ নাম হৈছে হোজাই জিলাত ডবকা চহৰৰ অন্তৰ্গত যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চল। যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চল। এই ঘৰখন আপোনাৰ ল'ৰাই বনাইছিল, দিন হাজিৰা কৰি বনাইছিল ঘৰখন। এতিয়া চৰকাৰক কি আহ্বান জনাব বিচাৰে? তাৰমানে কিবা নহয় কিবা এটা পোৱা হ'লেও মাটি দিব লাগে আপোনাক। আমাক দিব লাগে চাই চিতি আমাক মাটি দিব। যদি আমি এইটো দেশৰ বাসিন্দা আমি হওঁ, আমালোকক মাটি দিব আৰু আমি আমাৰ প্ৰমাণ পত্ৰ চাই দিব। আমি এইটো বাজে বিলম্বভাৱে আমাৰ হিমন্ত ছাৰৰ কাছে অনুৰোধ কৰিছোঁ। আৰু ভাংগাটো ঠিকেই ভাঙিছে, আমি এইটো চেলুট দিছোঁ। ধন্যবাদ। হয়, নিশ্চয় দেখুৱাইছোঁ মই হোজাই জিলাৰ যমুনা মৌডঙ্গা সংৰক্ষিত যি বনাঞ্চল আছে, এই যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলত ৰাতিপুৱাৰ ভাগৰ পৰা শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছে। আৰু এই উচ্ছেদিত লোকসকলৰ বৰ্তমান চকুত চকুলো। কাৰণ চৰকাৰে নিৰ্দেশ দিছিল নিজে নিজৰ ঠাইখন এৰি যাবৰ কাৰণে। চৰকাৰৰ নিৰ্দেশক সঁহাৰি জনাই উচ্ছেদিত লোকে নিজে নিজৰ সপোনৰ ঘৰখন এৰি থৈ গুচি গ'ল। এতিয়া এটা লাখটকীয়া প্ৰশ্ন হ'ব পাৰে, মাননীয় শিক্ষামন্ত্ৰীক মই প্ৰশ্ন কৰিব। আজি যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত স্থলীৰ পৰা এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। উচ্ছেদ কৰক, ডাঙৰ কথা নহয়। কিন্তু এই উচ্ছেদস্থলীৰ পৰা যিকেইটা ল'ৰা ছোৱালীয়ে আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে, এই শিক্ষাৰ দায়িত্ব কোনে ল'ব? এই কণ ল'ৰা ছোৱালী মাননীয় শিক্ষামন্ত্ৰী মনোজ পেগু ডাঙৰীয়া, আজি উচ্ছেদস্থলীৰ পৰা আপোনাক লাইভ যোগে মই প্ৰশ্ন সুধিছোঁ, এই উচ্ছেদিত লোকসকলৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব কোনে ল'ব? এবাৰ চাবনে আপুনি এই উচ্ছেদিত লোকসকলৰ ফালে? এয়া চাওক, চকুৰ সন্মুখতে আপোনাৰ নিৰ্দেশক সঁহাৰি জনাই আৰু আৰক্ষীৰ উপস্থিতিত এই পকী ঘৰখন তছনছ কৰি দিয়া হৈছে। হয়তো এই ঘৰখনক লৈ এই দৰিদ্ৰ মানুহে বহুত ধৰণৰ সপোন দেখিছিল। আজি এই সপোন পানীৰ লগত মিহলি গ'ল। আজি এই সপোন এনেকুৱা বৰলেজাৰৰ কোবত নাইকিয়া হৈ গ'ল। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, এই উচ্ছেদিত ঠাইৰ পৰা উচ্চ শিক্ষাই শিক্ষিত হৈ দেশ বিদেশত কৰ্মৰত অৱস্থাত আছে। আজি যিকেইটা ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হ'ব, ইয়াৰ দায়িত্ব কোনে ল'ব? অসম চৰকাৰক বিনম্ৰ এটা অনুৰোধ জনাইছোঁ। এই কণ ল'ৰা ছোৱালী আজি যে শিক্ষাৰ পৰা বঞ্চিত হৈছে, নিশ্চয় এবাৰ চকু দিব। এয়া চাওক মানুহৰ সপোনৰ ঘৰখন।